মৰ্ণিং কি খবৰ আপোনালোকৰ সকলোৰে ভালেই নিশ্চয় মোৰো ভাল আকৌ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ ভাবিলোঁ মানে গাটো ভাল নাছিলে ন আৰু মানে কিবা কামত ব্যস্ত থাকিব লগা হৈছিলে যে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ ভাবিলোঁ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াওঁ আজি মই দিনটো কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকক দেখাম ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ ষ্টাৰ্ট ডান মানে পথাৰৰ কামতো অলপ ব্যস্ত হ'ব লগা হ'ল ন গাটো ভাল নাছিলে যে সেইকাৰণে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ ভাবিছোঁ এতিয়াৰ পৰা আকৌ কণ্টিনিউ কৰিম ভিডিঅ'বোৰ দিবলৈ আৰু বাৰু আপোনালোকৰ ৰোৱা মেলা হ'লনে আমাৰ খেতি উঠিলোঁ দেই খেতি উঠি মেলি আৰু আজি হ'ল 1 আগষ্ট আজিৰ পৰা কলেজত খুলিছে কলেজ আজি নাযাওঁ বাৰু কেইদিনমানৰ পিছত যাম দেই বোলো আজি দিনটো মই কি কৰোঁ তাকে অলপ এতিয়া গা পা ধুই আহিলোঁ যেতিয়া বাকী কামবোৰ কৰি হৈ গ'ল বাৰু এতিয়া চাহটো বহাই দিছোঁ চাহটো খাই লওঁ তাৰপৰা লাহেকৈ ভাত খাম আৰু আজি বতৰটো বহুত গৰম ভাবিছোঁ আজি শুই থকাতকৈ খাওঁ অলপ কেনেকৈ কি কৰোঁ সকলো দেখাওঁ মই চাহটো পাতি থৈছোঁ চাহটো খাই ল'ব লাগিব প্ৰথমতে এইফালে মই ৰঙালাও বাকলি সৰু সৰুকৈ কাটি লৈছোঁ আলুৰ লগতে আৰু লগত লৈছোঁ বুট মাহ নামৰ আছিলে যে তাকে ভাজিব লৈছোঁ এতিয়া আৰু এইফালে লৈছোঁ ৰঙালাও এটা পচলা আলু আৰু লগতে বুট কেইটামান দিম ভাজি খাই খুব ভাল লাগে এইফালে দাইল তিয়াই থৈছোঁ সেইখিনি দাইল বনাব লাগিব মানে খাই পাইছিলে ৰঙালাও পচলা খুব ভাল লাগে খাবলৈ খাই চাবচোন আপুনি এইফালে মোৰ চব্জি বহাই থৈছোঁ প্ৰায় হ'বই এতিয়া খাই চাবচোন বহুত ভাল লাগে আৰু ৰঙালাওটো যে বহুত মিঠা আছিলে আকৌ খাবলৈ মানে মই বহুত ভাল পাওঁ আৰু দেই চাই যাওকচোন ভিডিঅ'টো আপোনালোকে মৰম দি যাব দেই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই মই আহি ক'ৰ পাইছেগৈ আজি কেইদিনমানৰ আগলৈকে সৰু খাইছিলে কিন্তু এতিয়া চাওকচোন গোটেই চিলিঙিখনে লৈ লৈছে একদম ইমান ডোখৰলৈকে ওলাই গৈছেহি চাওকচোন কি ধুনীয়া লাগে এইফালে মই পৰিৱেশটো অকণমান দেখাই দিছোঁ কি ধুনীয়া হৈ আছে মানে বৰষুণো আজি ৰাতি বৰ ডাঙৰকৈ বৰষুণ দিলে ইয়াতে মাটি আনি থৈছিলোঁ শুকাবলৈ বুলি ওপৰতে বস্তা এখন পাৰি দিলোঁ এইবিলাক চব কি ধুনীয়া হৈ আছে পৰিৱেশটো লাহেকৈ ভাতটো খাম আৰু ভাতটো খাই মেলি কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ আৰু এইফালে আমি আকৌ ৰাতিলৈ আহিলোঁ আনন্দ মেলালৈ আমাৰ হাতীখেতিতে হাই ছেকেণ্ডেৰীখন ফিল্ডত আনন্দ মেলা হৈ আছে চব আহি আছে আমাৰো আহিবলৈ মন গৈছে কাৰণে আহিলে বহুত ভাল লাগিলে চাবলৈ কাৰণে কিন্তু মোৰ উঠিবলৈ ভয় লাগে সেইকাৰণে নুঠিলোঁ বাৰু আমাৰ লগত ভাগিনজনীকো লৈ গৈছোঁ তাইও উঠিবলৈ মন নকৰিলে চাওকচোন সৰু ল'ৰাখিনি ইমান ধুনীয়াকৈ খুলিছে আৰু চাইজত খুব ভাল লাগে মোৰ ভাল লাগে কিন্তু উঠিবলৈ ভয় লাগে মানে মূৰটো অলপ ঘূৰা লাগিছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ কৰা খাইছিলোঁ বাই বাই লাভ ইউ অল